ক্ৰমাগত লোকসভা নিৰ্বাচন 2019 নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলতে যোগদান প্ৰক্ৰিয়া আৰম্ভ হয়। নিৰ্বাচনৰ পূৰ্বে খহনি আৰম্ভ হয় বিভিন্ন দলৰ। বৰপেটাত খহনি আৰম্ভ হৈছে কংগ্ৰেছৰ। ক্ৰমাৎ শক্তিশালী স্থিতিলৈ ধাৱমান হৈছে নেকি AIUDF। ক্ৰমাৎ নিশ্চিহ্ন হৈ যোৱা এই দলটোত বিভিন্ন প্ৰান্তত কেইবা শতাধিক যোগদান আৰম্ভ হৈছে। ফলত অধিক শক্তিশালী স্থিতিত অৱতীৰ্ণ হোৱা দেখা গৈছে দলটো। পুনৰ AIUDF দখলে যাব নেকি বৰপেটা লোকসভা সমষ্টি। হাউলি মন্দিয়া কলগাছিয়াত কেইবা শতাধিক অইন দলৰ কৰ্মী যোগদান AIUDF। অতি লক্ষণীয় যে 14 এপ্ৰিলত 5,000ৰো অধিক কংগ্ৰেছ অগপা কৰ্মী AIUDFত যোগদান কৰিব বুলি এক সূত্ৰে জানিব পৰা গৈছে। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰক।